অহা 18 তাৰিখৰ পৰা আমি আৰু এটা নতুন কাম আৰম্ভ কৰিব খুজিছো সেইটো হল প্ৰজেক্ট সদ্ভাৱনা যদি কোনোবা মানুহ আমাৰ সেক্ৰেটাৰিয়েটত যায় আপোনালোকে দেখিব যে মানুহবোৰ ফাইলৰ মাজত বহি থাকে আৰু আমাৰ সেক্ৰেটাৰিয়েটত এবাৰ ম্যাক্সিমাম কোভিড হল ফাইলৰ পৰা 2 লাখ ফাইল তাতে আছে আৰু আমাৰ টেবুল বিলাকৰ সন্মুখত আছে কি ফাইল কি কথা কোনেও নাজানে 2000 কৰ্মচাৰী আছে 2 লাখ ফাইল আছে আৰু প্ৰত্যেক মাহত ফাইল বাঢ়ি গৈ থাকে আৰু এই ফাইল বিলাকত কি আছে কাৰোবাৰ হুমুনিয়া আছে কাৰোবাৰ বেদনা লুকাই আছে কাৰোবাৰ আশা লুকাই আছে কাৰোবাৰ হতাশা লুকাই আছে 18 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছো যে হদিয়া ধুবুৰীত আপুনি যতে নাথাকক কিয় ফাইল নম্বৰটো কম্পিউটাৰত দি দিয়ক আমি তাক বিচাৰি উলিয়াম ফাইলটো আগতে যি আপোনালোকে দালাল লগাব লাগে ফাইল বিচাৰিবৰ কাৰণে এতিয়া আপোনালোকৰ দালাল আমি হৈ যাম খালি বিনা পইচা নোলোৱাকৈ আমি দালালৰ কাম কৰিম আপোনালোকে কম্পিউটাৰত ফাইল নম্বৰটো দিব ফাইল নম্বৰটো আমি বিচাৰি উলিয়াম আৰু তাক আমি পজিটিভ হক নেগেটিভ হক কৰি আপোনাক জনাই দিম যাতে মিছা আশাটো বন্ধি থাকিব নালাগে আৰু হোৱা কামটো যাতে লগে লগে হ'ব পাৰে আমাৰ সৰকাৰ 10 মেত 1 বছৰ পূৰ্ণ হ'ব 10 মেৰ আগতে সেক্ৰেটাৰিয়েটত 10 মেৰ আগত জমা হোৱা প্ৰত্যেকটো ফাইল আমি নোহোৱা কৰিব খুজিছো 10 মেৰ আগতে সমগ্ৰ অসমৰ মানুহৰ মাটিবাৰীৰ সমস্যা মিছন বসুন্ধৰাৰ জৰিয়তে আমি শেষ কৰিব খুজিছো মোৰ টাৰ্গেট হল মিছন বসুন্ধৰাত আমি 2 লাখ মানুহক পাম প্ৰজেক্ট সদ্ভাৱনাত আমি 2 লাখ মানুহক পাম